শ্ৰদ্ধাৰ দৰ্শক বন্ধুসকল, আজি এনেকুৱা এটা ঠাইত আহিছোঁ যিটো ঠাই দুমোহিনী নামে পৰিচিত। আপোনালোকে চাইছে দুখন জুৰি ইয়াত মিলিত হৈছে, এইখন এখন জুৰি আৰু এইখন এখন জুৰি। বছৰৰ প্ৰথমটো দিনতে আজি আপোনালোকক এটা প্ৰাকৃতিক দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। এই জুৰিটো দেখিছেনে? এই জুৰিটোৰ নাম দুমোহিনী জুৰি। মই বৰ্তমান যি স্থানত আছোঁ এই স্থানতে দুটা জুৰি একলগ হৈছে আৰু ইয়াৰ এটা জুৰিৰ পানী ঠাণ্ডা, বেছ ঠাণ্ডা। এই জুৰিটোৰ পানী ঠাণ্ডা আৰু ঠিক এইখিনিতে আন এটা জুৰি লগ লাগিছে। এইটো চাওক, এই জুৰিটো লগ লাগিছে, কিন্তু এই জুৰিটোৰ পানী কুহুমীয়া গৰম ধৰণৰ। গৰম বুলিব নোৱাৰি, কুহুমীয়া ভাৱ এটা আছে পানীৰ। আৰু এই দুটি জুৰিয়ে লগ লাগি দুমোহিনী জুৰি হিচাপে পৰিচিত হৈছে। এই ঠাইডোখৰ আপোনাৰ চাগমুঠিয়াৰ পৰা 3 কিলোমিটাৰমান ভিতৰত আছে। প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ এটা মনোৰম ঠাই। ইয়াত এজন আমি ইয়াৰে স্থানীয় লোক পাইছোঁ। এই জুৰিটোৰ বিষয়ে তেওঁৰ পৰা অলপ জানিবলৈ চেষ্টা কৰিম। স্থানীয় বাসিন্দা কমল তেৰণক আমি লগ পাইছোঁ। তেওঁৰ পৰা আমি এই জুৰিটোৰ বিষয়ে অকণ জানিবলৈ চেষ্টা কৰিম। কওকচোন আপুনি যি জানে। এই জুৰিটোৰ বিষয়ে ক'ব গ'লে একচুৱেলি এইটো জীয়া জুৰি বুলিও ক'ব পৰা যায়, কাৰণ ইয়াত 12 মাহ, যিমান খৰালি ছিজনত হয় 12 মাহ পানীত নুশুকায়। ইফালৰ পৰা অহা যিটো অহা হয় ইফালে বৰজুৰি বুলি কোৱা হয়। হয়। তাৰপিছত ইফালে যিটো হয় এইটো দংকুন জুৰি বুলি কোৱা হয়। সেই দংকুন জুৰি আৰু বৰজুৰি এইখিনি জেগাতে সংলগ হয়। তাৰপিছত ইয়াক দুমোহিনী বুলিও কয় ন? দুমোহিনী বুলিও কোৱা হয়। দংকুন আৰু বৰজুৰি লগ হোৱাৰ কাৰণে দুমোহিনী বুলিও কোৱা হয়। ইয়াত বাৰিষা ছিজনত পানী এনেকুৱা হয় যাতে মানে গাড়ীৰ কথা নহয়, মানুহো পাৰ হ'ব নোৱাৰে, জানুৱাৰবিলাকো পাৰ হ'ব নোৱাৰা হয়। কিন্তু অকস্মাত খন্তেকতে শেষ হৈ যায় পানীটো। পাহাৰৰ পানী ন, বৈ আহে শেষ হয়। গতিকে ইয়াৰ এইটো বৰজুৰি, তাৰ ওপৰতো কিবা টাটা কোম্পানী আৰু আমাৰ এইফালে ধৰক পাব্লিক হেল্থৰ পৰা যিটো ওপৰলৈ পাইপটো লগাই আহে, সেই পানীটো আমাৰ বামুণী অঞ্চলৰ যিটো ধৰক বামুণী অঞ্চলৰ পানী যায় আৰু সেই পানীতে মানুহবিলাকে খায় আৰু এইবিলাকৰ পানীতে ব্যৱহাৰ কৰি থকা হয়। আৰু যিটো টাটা কোম্পানীত লোৱা হয় সেই পানীটো ব্যৱহাৰ কৰে, খোৱাৰ পানীৰে ব্যৱহাৰ কৰা হয়। আমাৰ সেই বামুণী অঞ্চলত মানে পানীৰ অলপ প্ৰভাৱটো বেছি হয়। মানে বামুণী চাগমুঠীয়া অঞ্চলৰ পানী মেইনলি যোগান ধৰা ইয়াৰ পৰা হয় বুলি ক'লে ভুল? ইয়াৰ পৰাই খোৱা হয়। তাৰপিছত বিশুদ্ধ পানী নোপোৱাৰ বাবে পাহাৰৰ পানীটোকে খোৱা হৈ আছে, ব্যৱহাৰ কৰে। আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জনালোঁ। হয়। এই জুৰিটো বৈ গৈ মিছা জুৰিৰ নাম লৈছে আৰু শেষত আপোনাৰ কলঙত মিলিত হয়। এই ঠাইডোখৰ চাগমুঠীয়া চাহ বাগিচাৰ পৰা প্ৰায় 3 কিলোমিটাৰ ভিতৰত আছে। প্ৰাকৃতিক পৰিৱেশৰ মাজত ইয়াত চৰাই চিৰিকটি আৰু পানীৰ কুলুকুলু ধ্বনিৰ বাদে বেলেগ কোনো মাত শুনিবলৈ নাপায়। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, বৰ মনোৰম ঠাই। আৰু আজি বছৰৰ প্ৰথমটো দিন, সেইকাৰণে নতুন ঠাই এটা চাওঁ বুলি ইয়ালৈ আহিলোঁ আৰু আপোনালোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বৰ সুন্দৰ ঠাই, বৰ সুন্দৰ ঠাই। কিমান ধুনীয়া বনৰীয়া ফুল দেখিছেনে? কিমান ধুনীয়া, ইমান ধুনীয়া ঠাই। বনৰীয়া যদিও মানে প্ৰকৃতিৰাণীৰ শোভাবৰ্ধন কৰিছে। এনেকুৱা ঠাই সহজে দেখিবলৈ পোৱা নাযায়। আমাৰ চহৰাঞ্চলত, নগৰাঞ্চলত গছ গছনি কাটি তহিলং কৰিছে মানুহে ঘৰ, ৰাস্তা, পদূলি বনাবলৈ।